হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু আৱাৰ চেনেল ওৱান্স এগেইন আহি আপোনালোক ভালে আছে চ' আজিৰ এই ভিডিঅ'টোত আমি কম্পিউটাৰ স্কিল টেষ্ট বা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ চিলেবাছ দিছে এই চিলেবাছটো A to Z ভালদৰে ডিছকাছ কৰিম যিহেতু আপোনালোকৰ যিমান কনফিউজন আছে এই ভিডিঅ'টো চাই আপোনালোকৰ কনফিউজন নাথাকিব চ' ফাৰ্ষ্ট অফ অল আপোনালোকৰ যি 12 পাছ আৰু 12 পাছ ইন চায়েন্স যি লিখা আছে এইটো যি আপোনালোকৰ আছিলে গ্ৰেড 3তে পৰে চ' এইটোৰ কাৰণে কি দিছে ইয়াত চিলেবাছটো ইয়াত চিম্পলি আপোনাক কৈছে যে ফাৰ্ষ্ট অফ অল ডকুমেণ্ট ক্ৰিয়েশ্যন চ' এটা ব্লেংক পেজ এটা ক্ৰিয়েট কৰিব জানিব লাগিব আপোনালোকে MS ৱৰ্ডত তাৰপিছত বেছিক ফৰ্মেটিং জানিব লাগিব তাৰপিছত এডিটিং তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটো মই কেনেকৈ কৰে দেখাই আছোঁ এনেকুৱা টাইপৰ আপোনালোকৰ এটা পেজ আহিব চ' ইয়াৰ লেফ্ট ছাইডৰ যি কৰ্নাৰ আছে ওপৰত চিলেক্ট কৰি এটা ব্লেংক পেজ এনেকুৱা পেজ এটা ক্ৰিয়েট কৰিব লাগিব তাৰপিছত যিবিলাক ফৰ্মেটিং কেইটা আছে ধৰক ইয়াত আখৰৰ ষ্টাইল চেঞ্জ কৰা আখৰৰ চাইজটো আপোনালোকৰ চেঞ্জ কৰা তেনেদৰে ধৰক বোল্ড কৰা ইটালিক্স কৰা আণ্ডাৰলাইন কৰা এলাইনমেণ্ট কেইটা মিলোৱা চ' এইবিলাক আপোনালোকে জানিব লাগিব লগতে পেৰেগ্ৰাফ চেঞ্জ কৰা লাইন স্পেচিং কৰা আৰু আখৰৰ ষ্টাইলবিলাক চেঞ্জ কৰা এই গোটেইখিনি এইটোত পৰি যায় তাৰপিছত নেক্সট আপোনালোকৰ আছিলে এডিটিং চ' এডিটিঙত আপোনালোকৰ পেজ লেআউটত আৰু বহুতো ইয়াত আছে ধৰক মেইলিং আছে প্ৰিভিউ আছে ভিউ আছে গোটেইখিনিতে আপোনালোকে পাই যায় পেজটো বৰ্ডাৰ কৰা লগতে পেজখন কালাৰ কৰা এই গোটেইখিনি পৰি যাব নেক্সট ভিডিঅ'ত মই কৰি দেখুৱাম এই ভিডিঅ'ত জাষ্ট আপোনালোকক বুজাই আছোঁ তেনেদৰে এতিয়া নেক্সট আমি চাম আৰু আপোনালোকৰ নেক্সট আছিলে এলাইনমেণ্ট আৰু প্ৰিণ্টিঙৰ যি অপশ্যন আছিলে চ' ইয়াত এলাইনমেণ্টবিলাক দিয়া আছে এইটো লেফ্ট এলাইনমেণ্ট হয় এইটো চেণ্টাৰ হয় এইটো ৰাইট হয় আৰু এইটো জাষ্টিফাইড হয় চ' এইবিলাক কৰিবলৈ আপোনালোকে জানিব লাগিব তাৰপিছত বৰ্ডাৰ ইয়াত ইউজ কৰিবলৈ দিয়ে আছে ইয়াৰ পৰা বৰ্ডাৰ ইউজ কৰিব পাৰিব ইয়াৰ পৰা টেক্সটৰ কালাৰ ইউজ কৰিব পাৰিব চ' এনেদৰে আপোনালোকে গোটেইখিনি বেছিক কেইটা আপোনালোকে জনা হ'ব লাগিব তাৰপিছত নেক্সট আমাৰ MS এক্সেলৰ কি আছে এইটো চাম এতিয়া MS এক্সেলত আপোনালোকক দিছে বেছিক ফাংচনেলিটিজ অফ এক্সেল ধৰক এক্সেলৰ কি বেছিক আছে ধৰক এক্সেলত আপোনালোকে 3-4টা চেল একেলগে মাৰ্জ কৰিবলৈ জানিব লাগিব তাতো আখৰ ষ্টাইল চেঞ্জ কৰা বোল্ড কৰা এই গোটেইখিনি জনা হ'ব লাগিব তাৰপিছত বেছিক ফৰ্মুলা প্লাছৰ ফৰ্মুলা মাইনাছৰ ফৰ্মুলা এভাৰেজ উলিওৱা তাৰপিছত পাৰ্চেণ্টেজ উলিওৱা ডিভাইড কৰা মাল্টিপ্লাই কৰা এই গোটেইখিনি জনা হ'ব লাগিব এই গোটেইখিনিৰ মই আগতে ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্ট পাই যাব তাৰ পৰা আপোনালোকে গোটেইখিনি যি কম্পিউটাৰ স্কিল টেষ্টৰ মই ভিডিঅ' আপলোড কৰিছোঁ গোটেইখিনি চাব পাৰিব তাত আপোনালোকক গোটেইখিনি শিকোৱা আছে তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং চেম যেনেকৈ MS ৱৰ্ডত কৰিলে তেনেদৰে আপোনালোকে এলাইনমেণ্ট মিলাব লাগিব আৰু প্ৰিণ্টিংটো আপোনালোকে কৰিব পাৰিব লেফ্ট ছাইডৰ কৰ্নাৰ ইউজ কৰি প্ৰিণ্টিং কৰিব পাৰিব তাৰপিছত MS পাৱাৰ পইণ্টৰ চেম একে ক্ৰিয়েশ্যন ডকুমেণ্ট ক্ৰিয়েশ্যন তাত আপোনালোকৰ শ্লাইড এটা ক্ৰিয়েট কৰিবলৈ দিব চ' শ্লাইডটো আপোনালোকে ক্ৰিয়েট কৰিব লাগিব বেছিক ফৰ্মেটিং এই শ্লাইডবিলাকৰ আপোনালোকে বেছিক ফৰ্মেটিং জানিব লাগিব টেবল লিখা ধৰক আখৰবিলাকৰ টাইটেল লিখা ছাব টাইটেল লিখা এই গোটেইখিনি জনা হ'ব লাগিব তাৰপিছত আকৌ নেক্সট আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটো একেই হয় ওপৰত যেনেকৈ MS ৱৰ্ডতো একে MS এক্সেলতো একে আৰু পাৱাৰ পইণ্টতো একে তেনেদৰে এতিয়া বেচেলাৰ ডিগ্ৰীৰ আছে আপোনালোকৰ নেক্সট এতিয়া এইটো হ'ব ডকুমেণ্ট ক্ৰিয়েশ্যন চেম একে যেনেকৈ দেখালোঁ ব্লেংক পেজ এটা ক্ৰিয়েট কৰিব লাগিব ফৰ্মেটিং মিনছ আপোনালোকে এই পেজটো ফৰ্মেট কৰিব লাগিব A4 চাইজ হ'বনে মাৰ্জিন নেৰো হ'ব A4 চাইজ দিবনে পেজৰ চাইজটো কেনেকুৱা হ'ব বৰ্ডাৰ কৰিব লাগিবনে কি কৰিব লাগিব গোটেইখিনি আপোনালোকে কৰিব লাগিব তাৰপিছত নেক্সট আছে টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং আপোনালোকে টেবল এই পেজবিলাকত আপোনালোকে টেবলটো ক্ৰিয়েট কৰিবলৈ জানিব লাগিব ধৰক 3টা ৰ' ক্ৰিয়েট কৰিবলৈ দিছে আৰু 2টা কলম চ' এইবিলাক কেনেকৈ কৰে টেবলটো কেনেকৈ কালাৰ কৰে আৰু টেবলৰ এডিটিং কেনেকৈ কৰে গোটেইখিনি মই শিকাই দিম টপিক ৱাইজ চ' নেক্সট ভিডিঅ'ৰ পৰা মই গোটেইখিনি চিলেবাছ ৱাইজ শিকাই দিম আপোনালোকক তাৰপিছত নেক্সট আছে আপোনালোকৰ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটো একেই হয় এলাইনমেণ্টবিলাক আপোনালোকে চেণ্টাৰত লিখা লেফ্টত লিখা ৰাইটত লিখা আৰু জাষ্টিফাই কৰা গোটেইখিনি জনা হ'ব লাগিব তাৰপিছত এতিয়া MS এক্সেলৰ কাৰণে দিছে ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং মানে গোটেইবিলাক ফৰ্মেটিং আপোনালোকে ভালদৰে জনা হ'ব লাগিব যিহেতু অলপ টাফ লেভেলৰ তাত আপোনালোক কুৱেশ্যনবিলাক সুধি দিব তাৰপিছত ইণ্টাৰমিডিয়েট ফৰ্মুলা প্লাছ মাইনাছ এভাৰেজ পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ অভাৰ টাইম চেলেৰি উলিওৱা PF উলিওৱা গোটেইখিনি আপোনালোকে যিমান ফৰ্মুলা আছে এক্সেলৰ গোটেইখিনি আপোনালোকে জনা হ'ব লাগিব ধৰক VLOOKUP ইউজ কৰা কেলকুলেট কৰা ছাবটোটেল উলিওৱা
গোটেইখিনি আপোনালোকে জনা হ'ব লাগিব মই বহুতো এক্সেলৰ কুৱেশ্যনবিলাক আপলোড কৰিছোঁ তাৰ পৰা আপোনালোকে ভালদৰে শিকিব পাৰিব এইবিলাক ফৰ্মুলা য'ত আপোনালোকক ভালকৈ শিকোৱা আছে আৰু সেই ভিডিঅ'বিলাকৰ প্লেলিষ্টৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত থাকিব তাৰ পৰা চাব পাৰিব আৰু লগে লগে মই টপিক ৱাইজ আপোনালোকৰ ভিডিঅ'টো আপলোড কৰি দি দিম তাৰপিছত কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন চ' এইটো একেই হ'ব আপোনালোকৰ মেথছবিলাক কৰিব পৰা হ'ব লাগিব তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং যি আছে আগত যেনেকৈ আছে চ' এইটো একেই হয় তাৰপিছত নেক্সট আছে MS পাৱাৰ পইণ্ট ইয়াৰ কাৰণে আপোনাৰ ডকুমেণ্ট ক্ৰিয়েশ্যন একে ডকুমেণ্টবিলাক আপোনালোকে ক্ৰিয়েট কৰিব জনা হ'ব লাগিব ধৰক ইয়াত ওপৰত টাইটেল লিখা আছে আৰু ইয়াত দুটা পিকচাৰ এড কৰিব লাগিব তাৰপিছত ইয়াত তলত কিবা লিখা আছে ইয়াত লিখা আছে এনেকুৱা টাইপৰ এটা ডকুমেণ্ট ক্ৰিয়েট কৰিবলৈ ক'লে শ্লাইডটো চ' এইটো ক্ৰিয়েট কৰা হ'ব পাৰিব লাগিব তাৰপিছত ইণ্টাৰমিডিয়েট ফৰ্মেটিং ধৰক এইটো এটা আপোনাক শ্লাইড ক্ৰিয়েট কৰিবলৈ দিলে ইয়াত হেডাৰ লিখিবলৈ দিলে ইয়াত ফুটাৰ ইয়াত হেডাৰ আৰু ইয়াত ফুটাৰ লিখিবলৈ দিলে ইয়াত ৰোল নম্বৰবিলাক লিখিবলৈ দিলে ইয়াত ধৰক ইয়াত টেবলবিলাক লিখিবলৈ দিছে আপোনালোকৰ শ্লাইড 1ত চ' এইবিলাক কেনেকৈ কৰে মই বহুতো ভিডিঅ' আপলোড কৰিছোঁ পাৱাৰ পইণ্টৰ এইটোও আপোনালোকে চাব পাৰিব তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং যিহেতু এলাইনমেণ্টবিলাক চেণ্টাৰ এলাইনমেণ্ট লেফ্ট ৰাইট আৰু জাষ্টিফাইড যি থাকে এইটো আপোনালোকে গোটেইখিনি জনা হ'ব লাগিব তাৰপিছত এতিয়া আহি গ'ল কেটেগৰী 3 ডিগ্ৰী উইথ ডিপ্ল'মা এণ্ড লাইব্ৰেৰী চায়েন্স যিহেতু অপশ্যন আছে ইয়াত অলপ আপোনালোকৰ চিলেবাছ অলপ দীঘল দিছে মানে ডাঙৰ দিছে চ' ইয়াত আপোনালোকৰ MS ৱৰ্ডৰ কাৰণে দিছে ডকুমেণ্ট ক্ৰিয়েশ্যন এডিটিং ছেম একেই হয় ডিটেইল ফৰ্মেটিং ইয়াত আপোনালোকে ভালদৰে ফৰ্মেটিংকেইটা জানিব লাগিব যেনেকৈ আপোনালোকৰ পেৰেগ্ৰাফটো আপোনালোকক 2 পইণ্ট কৰিবলৈ দিলে 2 চেণ্টিমিটাৰ বা 2 ইঞ্চিছ কৰিবলৈ দিলে এইটো আপোনালোকে কৰিব পৰা হ'ব লাগিব তাৰপিছত 1.5 চেণ্টিমিটাৰৰ লাইন স্পেচিং কৰিবলৈ দিলে এইটো জনা হ'ব লাগিব তাৰপিছত ৰেফাৰেন্সেছ এইটো মই শিকাই দিম এইটো নেক্সট ভিডিঅ'টোত টেবল ক্ৰিয়েটিং এণ্ড এডিটিং এইটো ধৰক টেবলবিলাক আপোনালোকে নিজৰ ইচ্ছাত ক্ৰিয়েট কৰা কালাৰ কৰা তাৰপিছত টেবলৰ চাইজ ইনক্ৰিজ কৰা বক্স কলমবিলাক মাৰ্জ কৰা টেবলবিলাক মাৰ্জ কৰা এই গোটেইখিনি জানিব লাগিব ক্ৰিয়েটিং নাম্বাৰ অফ বুলেটিং লিষ্ট মডিফাইং কেৰেক্টাৰ্ছ চ' এইটো আপোনালোকৰ ধৰক এনেকুৱা টাইপৰ ধৰক আপোনালোকক ইয়াতে যি ডকুমেণ্ট এডিটিং ডিটেইল ফৰ্মেটিং ৰেফাৰেন্সেছ গোটেইখিনি লিখিলে ইয়াত ডট আগত লিখিছে এইটোৱে হ'ল বুলেটিং নাম্বাৰ বা বুলেটিং লিষ্টত লিখা আছে ক'ৰবাত আপোনালোকক ষ্টাৰ মাৰ্ক দি লিখিবলৈ দিয়ে ধৰক এনেকৈ ষ্টাৰ মাৰ্ক দি ইয়াত কিবা লিখা আছে ইয়াত কিবা লিখা আছে ইয়াত কিবা লিখা আছে চ' এইটোৱে হ'ল আপোনালোকৰ বুলেটিং লিষ্ট অফ মডিফাইং কেৰেক্টাৰ্ছ তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এই গোটেইখিনি আগৰ নিচিনাকৈ এলাইনমেণ্টবিলাক আপোনালোকে মিলাব পৰা হ'ব লাগিব তাৰপিছত নেক্সট আছে চিলেবাছ এক্সেলৰ ডিটেইল টেবলৰ ডিটেইল গোটেইখিনি জনা হ'ব লাগিব ডিটেইল ফৰ্মুলা যেনেকৈ VLOOKUP ফৰ্মুলা হ'ল ছাব টোটেল উলিওৱা হ'ল ডেট কেলকুলেট কৰা মন্থ কেলকুলেট কৰা পাৰ্চেণ্টেজ উলিওৱা এভাৰেজ উলিওৱা ছাম উলিওৱা গোটেইখিনি মই শিকাই দিম এই গোটেইখিনি আগৰ ভিডিঅ'বিলাকতো শিকোৱা আছে আপোনালোকে তাৰ পৰাও চাব পাৰিব তাৰপিছত PI ভোটিং এইটো আমি শিকিম তাৰপিছত লুকআপ মেথড এইটো লুকআপ মেথডো শিকিম তাৰপিছত ইউজিং চাৰ্ট উইজাৰ্ড চ' এইটো আমি যেনেকৈ ধৰক গ্ৰাফ চাৰ্ট ক্ৰিয়েট কৰিবলৈ দিলে পাই চাৰ্ট ক্ৰিয়েট কৰিবলৈ দিলে বা এনেকুৱা লাইন চাৰ্ট ক্ৰিয়েট কৰিবলৈ দিলে এই গোটেইখিনি আপোনালোকক ইয়াত শিকিব লাগিব তাৰপিছত MS পাৱাৰ পইণ্টৰ যি অপশ্যন আছে এইটোত ডকুমেণ্ট ক্ৰিয়েশ্যন আগৰ নিচিনাকৈ ব্লেংক পেজ ক্ৰিয়েট কৰিব লাগিব ডিটেইল ফৰ্মেটিংবিলাক আপোনালোকে ভালদৰে জনা হ'ব লাগিব টেবল এণ্ড চাৰ্ট আপোনালোকে ইয়াতো বনাব পৰা হ'ব লাগিব চ' তাৰপিছত আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটো আগৰ নিচিনাকৈ আজিৰ ভিডিঅ'টোত এনেকৈ ডিছকাছ কৰা হ'ল নেক্সট ভিডিঅ'টোত আপোনালোকক টপিক ৱাইজ ভিডিঅ' আপলোড কৰি ডিছকাছ কৰিম যিহেতু চ' আপোনালোকক যি কেটেগৰী 3 যি আছে ডিগ্ৰী উইথ ডিপ্ল'মা চ' ইয়াত যিবিলাক টপিক আছে গোটেই টপিক ডিছকাছ কৰিলে আপোনালোকে এই ওপৰৰ যিবিলাক আছে গোটেইখিনিৰ কাৰণে হৈ যাব আপোনালোকৰ যি চিলেবাছ কমপ্লিট চ' নেক্সট ভিডিঅ'টোত আমি টপিক ৱাইজ ডিছকাছ কৰিম যেনেকৈ এইটো আপোনাৰ ওপৰতো পাৰিয়ে যাব ডকুমেণ্ট ক্ৰিয়েটিং এণ্ড এডিটিং এই গোটেইবিলাক ধৰক টপিক ৱাইজ এদিনত দুটা টপিককৈ এটা ভিডিঅ' দুটা টপিককৈ ডিছকাছ কৰিম চ' তেনেদৰে আমি এই গোটেই চিলেবাছটো ডিছকাছ কৰিম আৰু এতিয়া যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্টৰ লিংক থাকিব তাৰ পৰা আপোনালোকে চাই ল'ব তাৰ পৰা চালে আপোনালোকৰ যিমানখিনি ইয়াত চিলেবাছ দিছে তাৰ আপোনালোকৰ ধৰক 70% কমপ্লিটেই হৈ যাব তাত ইমান ডিটেইলছত আপোনালোকক শিকোৱা আছে
আছে পাৱাৰ পইণ্টৰ কি কৰিব লাগিব যিবিলাক ইয়াত ইনষ্ট্ৰাকশ্যনত দিছে গোটেইখিনি মই আগতে পাৱাৰ পইণ্টত শিকাই দিছোঁ তাৰপিছত যি MS ৱৰ্ডৰ আছে এই MS ৱৰ্ডৰো ধৰক গোটেইখিনিয়ে শিকোৱা নাই তথাপিও যিবিলাক আপোনালোকে জানিব লাগিব এডিটিং ফৰ্মেটিং এই গোটেইখিনি শিকোৱা আছে ক্ৰিয়েটিং মডিফাই কেৰেক্টাৰ্ছ এই গোটেইখিনি শিকোৱা আছে টেবলবিলাক কেনেকৈ ক্ৰিয়েট কৰিব লাগিব গোটেইখিনি আগতে শিকোৱা আছে চ' আপোনালোকে তাৰ পৰা চাব পাৰিব আৰু যিবিলাক বেছিক কিটা এইটো শিকিব পাৰিব তাৰপিছত এক্সেলৰ বহুত ভিডিঅ' আপলোড কৰিছোঁ মই এক্সেলত এই যি গ্ৰাফ চাৰ্ট ক্ৰিয়েট কৰা পাই চাৰ্ট ক্ৰিয়েট কৰা তাৰপিছত ফৰ্মুলা কিটা প্লাছৰ ফৰ্মুলা এভাৰেজ উলিওৱা ভি লুকআপ উলিওৱা মাইনাছ উলিওৱা পাৰ্চেণ্টেজ উলিওৱা ডেট কাউণ্ট কৰা মন্থ কাউণ্ট কৰা তেনেকুৱা টাইপৰ বহুতো আপলোড কৰিছোঁ আৰু টেবলবিলাক ক্ৰিয়েট কৰে গোটেইখিনি আপলোড কৰা আছে আপোনালোকে চাব পাৰিব তাৰ পৰা আৰু ভালদৰে শিকিব পাৰিব চ' আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত আমি টপিক ৱাইজ ডিছকাছ কৰিম